এইটো চিলভাৰ গোল্ড মেডেল ব্ৰঞ্জ ইয়াত যদি প্ৰেক্টিচ কৰে ইয়াত চাওক এনেকৈ ভাঙি যায় পকাবোৰ দেখিছে এটা প্ৰপাৰ জিম আৰু ইয়াৰ ডিফাৰেঞ্চটো যিসকলে জিম মাৰে তেওঁলোকে ভালকৈ বুজি পাব চাওক এখন একাডেমীৰ পৰা 12জন গৈছিলে আছাম অলিম্পিকত তাত 7জনে জিকি আহিছে গোটেই 7জনকে আজি চিনাকি কৰাই দিবলৈ মই আহিছোঁ মই পিছে চাচনিলৈ অহা যোৱা কৰি থাকোঁতে ইয়াতে মই কেতিয়াবা প্ৰেক্টিচ কৰি থকা দেখোঁ ৱেইট লিফটিঙৰ 12টা পাৰ্টিচিপেণ্ট আছিলে 7টাই উইনাৰ হৈছে 4টা গ'ল্ড এটা চিলভাৰ আৰু 2টা ব্ৰঞ্জ এটা চিলভাৰ 2টা ব্ৰঞ্জ পাৰ্টিচিপেণ্টছ দেই ইয়াত পাৰ্টিচিপেণ্টছ উইনাৰ চব মিক্স হৈ আছে আৰু এইফালে আৰম্ভ কৰিছোঁ আপোনাৰ নামটো এবাৰ কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী মৃদুপৱন সোণোৱাল এইফালে নমস্কাৰ মোৰ নাম শ্ৰী গৌৰীপ্ৰভা সোণোৱাল আৰু তোমাৰ অঞ্জন গগৈ আৰু এইফালে নমস্কাৰ মোৰ নাম শ্ৰী নীলকণ্ঠ কোঁৱৰ আৰু তোমাৰ মনোৰঞ্জন ঢেকীয়াল এইফালে উইনাৰ্ছ ন তোমাৰ মডেলটো কি আছিলে গ'ল্ড মেডেল চিলভাৰ গ'ল্ড মেডেল আৰু প্ৰেক্টিচ টাইম কেইটাৰ পৰা কেইটালৈকে কৰা হৈছিলে প্ৰেক্টিচ মৰ্ণিং 6টা বজাৰ পৰা 9টাৰ পৰা 8টা এনেকুৱা হয় আৰু পিছ টাইম আপোনাৰ 4টা বজাৰ পৰা 8টা বা 7টা এনেকুৱা হয় আৰু দুই টাইম হয় অঁ তো এতিয়া খোৱা বোৱাটো পূৰা মেইনটেইন কৰিব লাগে খোৱা বোৱাটো মেইনটেইন কৰিব লাগে কিন্তু যিমানটো পাওঁ কৰোঁ আৰু আমি নিজে ঠিক তুমি ক্লাছ 10 ৱেইট লিফটিঙে কৰি ভাবিছানে ফিউচাৰ তাকে সেইটোৱে ভাবিছোঁ ফিউচাৰ ঠিকে আছে তো মানে পাছত ধৰা অলিম্পিক বা তেনেকুৱা জেগাত দেখা পাম চাগে দেখা পাম মানে আমি আমাৰ ফালে বাৰু বেষ্ট বিচেছ জনাব পাৰিম বাকী তেওঁলোকে যিমান ভালকৈ প্ৰেক্টিচ কৰি থাকিব আগবাঢ়ি গৈ থাকিব আৰু আমাৰ অডিয়েঞ্চৰ কাৰণে ভিউৱাৰ্ছৰ কাৰণে এবাৰ ক্লিন এণ্ড জাৰ্ক বা স্নেটছ দেখাই দিব পাৰিবা নাই অ'কে দেখাব পাৰিবা তেনেহ'লে এতিয়া আমাক ভণ্টিয়ে দেখা দিব ভণ্টিৰ নামটো এবাৰ কৈ দিয়া তোমাৰ গৌৰী বৰুৱা অ'কে এতিয়া গৌৰী তুমি কি মাৰিবা এতিয়া স্নেটছ মাৰিবা আচ্ছা এইটো স্নেটছ কৰে অ'কে অঁ এইটো স্নেটছ আকৌ এবাৰ মাৰা অঁ অ'কে মজা তোমাৰ কিমান মাৰিছিলা তুমি হেৰিয়ত আছাম অলিম্পিকত 48 অ'কে তোমাৰ ৱেইট কেটেগৰীটো 48 মাৰিছিলা অ'কে মজা এইটো আগৰটো স্নেটছ আছিলে এতিয়া ক্লিন এণ্ড জাৰ্ক অ'কে মাৰা অঁ ইয়াৰ আগৰটো আছিলে হেৰি স্নেটছ আৰু এইটো হয় ক্লিন এণ্ড জাৰ্ক মানে ডিফাৰেণ্ট ৱেইট কেটেগৰী এইটো ৱেইট লিফটিং হয় দেই পাৱাৰ লিফটিং নহয় পাৱাৰ লিফটিং বেলেগ হয় যোনটো মই কৰোঁ মানে অলপ চলপকৈ কৰোঁ সেইটো পাৱাৰ লিফটিং হয় তাত ৱেইট মাৰি যাব পাৰে আৰু এইটো দুইটা ছিষ্টেম বেলেগ হয় আৰু এডাল বাৰ নহয় অলিম্পিক বাৰ বুলি কয় এডাল দেখিছে এডাল কোনডাল হয় ইলিকৰ লিফটিঙৰ বাৰ হ'ল এলিকৰ পাৱাৰ লিফটিঙৰ বাৰ একচুৱেলি আমি পাৱাৰ লিফটিঙৰ বাৰতে প্ৰেক্টিচ কৰোঁ মানে কি হ'ল প্ৰেক্টিচ কৰিবলৈ প্ৰপাৰ মানে বস্তু নাই আমাৰ ওচৰত এটা ভাল প্লেটফৰ্ম লাগে আৰু যোনটো এলিকো প্লেটটো হয় এলিকো প্লেটটো লাগে মানে আমাক প্ৰেক্টিচ কৰিবৰ কাৰণে ভাল প্লেটফৰ্ম এটা লাগে বছ ভাল প্লেটফৰ্ম আৰু ৱেট হ'লে মানে আমি আৰু ইয়াতকৈ ভাল পাৰফৰ্মেঞ্চ দিব পাৰিম এতিয়া চাওক তেওঁলোকে ক'ত প্ৰেক্টিচ কৰি আছে এইটো ইয়াত মানে কাৰ্বখন পাৰি পেলাই যোনটো প্ৰপাৰ বাৰ হয় যোনটো প্ৰেক্টিচ কৰিব লাগে সেইটো বাৰ আনকি ইউজ কৰা নাই এই বাৰটো ইয়াত দেখিছে পুৰণা হৈ গৈছে মাৰমৰ হৈছে এনেকৈ ধৰে বাৰু তথাপিতো ধৰিছে মইতো অলিম্পিক বাৰ বুলি ভাবি আছিলে সেইডাল নহয় আচলতে তো এইডাল বেলেগ বাৰ হয় এইডাল দিয়ে প্ৰেক্টিচ কৰি থকা হৈছে আৰু প্ৰেক্টিচ কৰি আহি চাওক যোনটো প্লেট লগাইছে ৱেইট লিফটিঙৰ কাৰণে এই প্লেটটো নহয় একচুৱেল প্লেট নহয় যোনটো ৱেইট লিফটিঙত ইউজ কৰে দেখিছে ইয়াত যোনটো প্লেট লাগে ৱেইট লিফটিঙৰ কাৰণে বাৰডালো সেইডাল বাৰ নহয় আৰু প্লেটখনো সেই প্লেটখন নহয় একচুৱেলি চাওক ইমান অভাৱত কৰি আছে প্ৰেক্টিচ আৰু ইমান অভাৱতে তেওঁলোকে ধৰক মেডেল লৈছে আমাৰ কাৰণে এতিয়া আমাৰ নাহৰকটীয়া চাচনিৰ নাম নিশ্চয় উজ্জ্বল কৰিছে কিন্তু পাছলৈ আমাৰ অসমৰ নামো উজ্জ্বল কৰিব লাগে মানে আমাৰ ভাৰতৰ নামো উজ্জ্বল কৰিব লাগে কিন্তু তথাপিতো বহুতে ছাপোৰ্ট কৰি আছে তাৰপিছত তেওঁলোকক আৰু ছাপোৰ্ট লাগে আৰু মৰম লাগে আপোনালোকৰ ফালৰ পৰা আমাৰ ফালৰ পৰা মোৰ জাষ্ট সৰু এটা প্ৰচেষ্টা মই যিহেতু গম পালোঁ কাৰণে মই নিজৰ ফালৰ পৰা অকণমানকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু কথা জানিম তেওঁলোকক এতিয়া কিন্তু তেওঁলোকৰ মই প্ৰেক্টিচ কৰা বস্তুখিনি দেখাই চাওঁ জাষ্ট এটা প্ৰপাৰ জিম আৰু ইয়াৰ ডিফাৰেঞ্চটো যিসকলে জিম মাৰে তেওঁলোকে ভালকৈ বুজি পাব যিসকলে ৱেইট লিফটিং কৰে পাৱাৰ লিফটিং কৰে তেওঁলোকে ডিফাৰেঞ্চটো বুজি যাব যে এইখিনি বস্তু আৰু যোনখিনি আমি ইউজ কৰোঁ প্ৰফেশ্যনেলি কিমান ডিফাৰেঞ্চ আছে এইটো হৈছে তেওঁলোকৰ কমপ্লিট জিমটো দেই ভিতৰত দেখোঁ আৰু মই এবাৰ নামটো দেখাই দিছোঁ এইটো চাওক চাচনি ফিটনেছ চেণ্টাৰ আৰু ইয়াত প্ৰেক্টিচ কেলৈ নোৱাৰে প্ৰায় কৰিবলৈ এক্সাম্পল দেখাই দিছোঁ কেলৈ নোৱাৰে সেইটো চাওক ইয়াত যদি প্ৰেক্টিচ কৰে ইয়াত চাওক এনেকৈ ভাঙি যায় পকাবোৰ দেখিছে
মানে ইয়াত যদি প্ৰেক্টিছ কৰা হয় এইটো অৱস্থা হ'ব। এইটো হৈছে আমাৰ প্লেটফৰ্মটো আমি যিটো নিজে বনাই লৈছোঁ ৱেইট লিফটিঙৰ কাৰণে, কিন্তু প্ৰপাৰ প্লেটফৰ্ম নহয় এইটো মানে ভাঙি গৈছে বৰ্তমান এতিয়াতো আকৌ বনাব লাগিব আৰু এইটো আমাৰ সেইকাৰণে মানে ৱেইট লিফটিঙৰ কাৰণে কি দুটা ষ্টেণ্ড লাগে আমাক ক্লিন জাগৰ কাৰণে দুটা ষ্টেণ্ড লাগে, ষ্টেণ্ডটো নাই আমাৰ ওচৰত। বস্তুখিনি যদি দিয়ে আৰু কোনোবাই যদি আমাক তেতিয়া আমি মানে ইয়াতকৈ ভাল পাৰফৰ্মেঞ্চ দিব পাৰিম আৰু তাৰ আশা কৰোঁ আমি চবে। এনেই এইটো আপোনাৰ আজি 3 বছৰমান হ'ল চলি থকা, কিন্তু আমাৰ ওতঃপ্ৰোতভাৱে জড়িত আমি এইবাৰ হৈছোঁ। চাচনি ফিটনেছ চেণ্টাৰ উদ্যোগত গোটেইটো চলি আছিল, যিহেতু এইবাৰ তেখেতে পংকজ দা যিহেতু তেখেতে গোটেই বস্তুটো চলাই লৈ গৈছিল এই শৰীৰ চৰ্চা কেন্দ্ৰটো। তাৰপিছত আমাক এদিন মোক ফোন কৰিলে যে ভাইটি আমি এনেকৈ এটা গৰম বন্ধত কিবা এটা কৰিব পাৰোঁ নেকি, যে বিনামূলীয়াকৈ ল'ৰাখিনিক যিহেতু মই চেষ্টা চলাই আছোঁ তোমালোকক অলপ সহায় কৰা। ঠিক আছে আমি ক'লোঁ যিমানখিনি পাৰোঁ আমি সহায় কৰিম। ঠিক তেনেদৰে ৰাভা ডাঙৰীয়া তেখেতক আমি নিমন্ত্ৰণ জনালোঁ। আমি বিনামূলীয়াকৈ ইয়াত প্ৰশিক্ষণ এটা শিবিৰ পাতিলোঁ। যিহেতু আমাৰ এই সমগ্ৰ গ্ৰাম্য অঞ্চলৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেখেতলোকক অকণমান এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অকণমান বাধা তেখেতলোকে সন্মুখীন হ'বলগীয়া হয় কিছুমান ক্ষেত্ৰত। যিহেতু এই খেলত আমি প্ৰশিক্ষণটো দিছোঁ, কিন্তু যিটো ষ্টেণ্ডাৰ্ড খোৱা বোৱাৰ পৰা আদি কৰি যিটো ষ্টেণ্ডাৰ্ড তেখেতলোকে মেইনটেইন কৰিব লাগে সেইখিনি বহুতখিনি তেখেতলোকে মেইনটেইন কৰিব লাগে। কিন্তু আমি যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ, কিন্তু অনাগত দিনত যাতে আমি ইয়াৰ পৰা আমি সীমা এটা সৃষ্টি কৰিব পাৰোঁ, ইয়াৰ পৰা আমি লক্ষ্মীনাথ বৰগোহাঁই সৃষ্টি কৰিব পাৰোঁ, এই আমাৰ আৰু সুন্দৰকৈ আমাৰ গাঁৱৰ উঠি অহা ল'ৰা ছোৱালীক আমি আগবঢ়াই নিব পাৰোঁ, তাৰ আমাৰ প্ৰচেষ্টা সদায় থাকিব। নাহকতে বিধায়ক ডাঙৰীয়াই যিহেতু তেখেতে এজন নিজে খেল ভাল পোৱা আৰু খেলি ভাল পোৱা এজন ব্যক্তি, খেলৰ ক্ষেত্ৰত তেখেতে প্ৰাধান্য দিছে আৰু অনাগত দিনত নাহৰকটীয়া সমষ্টিত এক খেলৰ ক্ষেত্ৰত এক অগতানুগতিক কিছুমান ৰাইজে দেখিব পাব। মই ভাবোঁ যে সকলোৱে মিলি তুমি মই আমি মিলি এখন ভাল সমাজ আৰু এখন উঠি অহা ভাল খেলৰ সমাজ আমি গঢ়িব পাৰিম, ইয়াকে কৈছোঁ। ধন্যবাদ। আৰু লগ পালেও আৰু অনাগত দিনত আৰু লগ পাই থাকিম আৰু আমি ভাল ৰাইজৰ কাম কৰি যাবলৈ আমি চেষ্টা কৰিম সকলোৰে সহযোগত। মোৰ ফালৰ পৰা মই কি কৰিব পাৰিম, মোৰ ফালৰ পৰা মই জাষ্ট মোৰ ব্লগত আপোনালোকৰ আগত দাঙি দেখাব পাৰিম, হয় নাই? এনেকৈ যেনেকৈ মই ব্লগ কৰিলোঁ আপোনালোকৰ আগত শ্ব' কৰিছোঁ, তো সেইটোৱে মোৰ ফালৰ পৰা জাষ্ট ইমানটো কণ্ট্ৰিবিউশ্যন থাকিব। যিসকল আছোঁ আমি তেনেকৈ আমাৰ ফালৰ পৰা নিজৰ ফালৰ পৰা কণ্ট্ৰিবিউট কিন্তু সেইটোক ছাপৰ্ট কৰাৰ পিছতে এটা ষ্টেজ পাম, হয় নাই? এই ষ্টেজৰ পৰা তেওঁলোকক আমি আগুৱাই নিব লাগিব। তেনেকৈ আজি আছাম অলিম্পিক, পাছত নেশ্যনেল পাছত তাৰপিছত ডাইৰেক্ট অলিম্পিক্স, এইটো এম থাকিব লাগে খাপ বাই খাপ। আৰু আছাম অলিম্পিক যেতিয়া ইমান ধুনীয়াকৈ এটা ষ্টেজ পাইছে তেওঁলোকে নিজৰ টেলেণ্ট শ্ব' কৰিবলৈ, নিজৰ যোনটো পেচেঞ্চ আছে শ্ব' কৰিবলৈ, এনেকৈ যদি আৰু এনেকৈ বনি থাকে ডাঙৰ হৈ গৈ থাকিব, হয় নাই? দিনক দিনে তেনেকৈ আমাৰ অসমখন আগবাঢ়ি গৈ থাকিব। তেনেহ'লে এয়া আছিল আজি মোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। সদায় দৰে সুখী থাকক, স্মাইল কৰি থাকক, পজিটিভ থাকক। মই সময় গৈ ছাইনিং অফ।